মছলা চছলা নাই একদম ধুনীয়া এতিয়া খালো ভাত মজা এইটো কি কচু আজি মানে ৰাইজ কচু খাম বুজিছে কচু আনি দিলো দেখুওৱা নহ'ল বাৰু ভিডিঅ'টোত আৰু ঘৰৰ মাছ আছিলে মাছ এটা মাৰিলো আজি দেওবাৰ দিনটো আৰু ইফালে আপোনাৰ দালিত মানে অমিতা দি দিছে আৰু ঘৰৰ নেমু মানে আমি একচুৱেলি গাঁৱৰ মানুহ আমি বিৰাট চহকী ক'ব গ'লে ঘৰৰ মাছ ঘৰৰ অমিতা ইফালে কচু ঘৰৰ জলকীয়া ঘৰৰ নেমু ঘৰৰ কি লাগে আৰু চাউলটো ঘৰৰে আৰু দুই এটা বস্তুৱে আমি কিনিব লাগে কাৰণ আমি প্ৰাউড ফিল কৰি দেখাওঁ দেই কিছুমান বস্তু একচুৱেলি যদি আমি ঘৰুৱা বস্তুবিলাক খাওঁ আমি সঁচাকৈ নিৰোগীও হওঁ মানে বজাৰৰ পৰা কিছুমান পাচলি যে কিনি আনো দুনিয়াৰ সাৰ সেইকাৰণে দুই এটা বস্তু আমি ঘৰত কৰিব লৈছোঁ আৰু কৰি পেলাই মানে আমি ঘৰতে খাওঁ আৰু আজি দেওবাৰ দিনটো স্পেচিয়েল হয় মায়ে ধুনীয়াকৈ ৰান্ধি দিলে আৰু দেওবাৰ দিনটো খালে মানে নিজকে আলহী আলহী লাগে কিয় জানেনে সদায় অফিচত থাকোঁ দেওবাৰ দিনটো দুপৰীয়া ভাত সাজ যে খাওঁ এনেকৈ আলহী আলহী যেন লাগে আৰু হোটেলত খোৱা নালাগে আৰু দিছেও মায়ে একদম হোটেলৰ নিচিনা গতিকে অকণমান খাই চাওঁ আৰু ৰাজমাহো বনালে এয়া ৰাজমাহ আনিছিলোঁ অৰুণাচলৰ পৰা গতিকে আজি ৰাজমাহকণ খাম আৰু দালিত এয়া অমিতা দিয়া দালি অমিতাকণ বৰ ধুনীয়া হৈছে মিঠা এনেকৈ অমিতা দিয়া দালি খাই কোনে ভাল পায় মোক এবাৰ কমেণ্ট কৰিব আৰু এইটো কি কচু জানে মান কচু এজোপা হৈছিলে ঘৰতে এইজোপা কাটি আনি দিলোঁ মাক মায়ে এতিয়া বনাইছে এইটো মান কচু খাম লাজবাব এইটো কয় লাজবাব ঘৰৰ নেমু অকণ চেপি লওঁ আমাৰ মানে একদম বহুত নেমু লাগিছে ৰাইজ কাৰোবাক লাগে যদি কমেণ্ট কৰিব মই দি থৈ আহিম ঘৰতে দূৰত হ'লে দিগদাৰ হ'ব বা মান কচুখন যে কেনেকুৱা টেষ্টি মানে কি ক'ম আৰু এয়া মাছ আৰু এইফালে আপোনাৰ ঘৰৰ জিকা আলুৰ লগত পুৰি পেলাই বনাইছোঁ মই বনোৱা নাই মায়ে বনাইছে মই অকণ সহায় কৰি দিছোঁ খালি আৰু দেওবাৰ দিনত কোনে কোনে ঘৰত থাকি ধুনীয়াকৈ এনেকৈ ঘৰুৱা খাদ্য খাইছে এবাৰ কমেণ্ট কৰিব দেই ৰাইজ এতিয়া মই খাই লওঁ ভাতকেইটা অলপ নেমু চেপি লওঁ মছলা চছলা নাই একদম ধুনীয়া ফ্ৰেছ খাদ্য এইটো চাওকচোন ৰাইজ কি ধুনীয়া বনাইছে কচুটো মায়ে বনাইছে কেনেকুৱা ধুনীয়া আৰু এইটো জলকীয়া দেখিছে এইটো ঘৰৰ জলকীয়া বিৰাট জ্বলা অকণ খাম বম জ্বল বহুত